হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু এয়া পূজাৰ বতৰ, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে পূজা চালেই বাৰু। আৰু এয়া পূজা থল আহি পালোঁ। আৰু আমি ৰাতিপুৱাৰ ভাগতে আহিছিলোঁ আৰু সেৱা কৰিলোঁ। আৰু বহুত সময় থকা নাই অৱশ্যে, যিহেতু বহুত গৰমো পৰিছে। আৰু আমি ঘৰ আহিলোঁ আৰু আজি আলহীও অহাৰ কথা, তো আহি পেলাই অকণমান মাক সহায় কৰিও দিব লাগিব। আহি পালোঁ ঘৰ এয়া, আৰু আহি পেলাই ৰিলচ বনালোঁ আৰু ভণ্টিয়ে ইপিনে পনীৰ বনাব ধৰিছে আলহীৰ বাবে। আৰু লগতে মই অকণমান হেল্প কৰি দিলোঁ, চব্জিখিনি মই কাটি দিলোঁ আৰু ভণ্টি কিছু পিঁয়াজ আৰু আলু কাটিব লৈছে আৰু ইয়াতে বহাই দিলে। পনীৰখিনি বিলাহী আৰু আলুৰ সৈতে বনাব। এই আলু আৰু বিলাহীখিনি ভাজিব লৈছে আৰু ইপিনে চব্জিখিনি বহাই দিছে। চব্জিখিনি মায়ে বনাইছে। আৰু পনীৰ চব্জিখিনিতো একেলগে পানী উতলিবলৈ দি দিলে। আৰু এয়া পনীৰ চব্জি ৰেডি হৈ গ'ল। আলহী আহিল আৰু ভাত খালোঁ। আৰু এতিয়া আলহীৰ সৈতে পূজা চাবলৈ ওলাইছোঁ গধূলি সময়ত। আৰু আমি এখন চেলফি উঠিলোঁ যোৱাৰ আগমুহূৰ্তত। অৱশ্যে মা দেউতাহঁত যোৱা নাই, জেঠী আৰু জেঠাও যোৱা নাই, দাদা, বৌ, মই, ভণ্টি, ভাইটি আৰু টিকলি আমি গ'লোঁ। আৰু আমি যিহেতু দুৰ্গা মন্দিৰৰ কাষতে হনুমান মন্দিৰটো পায়, হনুমান মন্দিৰতো এপাক সোমাই আহিলোঁ। আৰু এয়া পূজাথলী আহি পালোঁ আৰু সেৱা ল'লোঁ। আৰু এইপিনে দাদাক নিউজ চেনেলতে কিবা সুধি আছে। আৰু লগতে মোকো সুধিলে পূজা বুলি কি ক'লে কি মনলৈ আহে? যদি আমি পুৰণি কথা বুলি কওঁ, যদি সৰুকালৰ বুলি কওঁ, কি ক'ব? কি ল'লে কাপোৰ? পূজা মানে কাপোৰ ন? জিলাপি খাইছে নে নাই? খাইছে ন? পূজা বুলি ক'লে জিলাপি নাই। আৰু নিউজ চেনেলে মোকো কিবা কিবি সুধিলে আৰু ক'লোঁ। অৱশ্যে ভিডিঅ' কৰা ঠিক নহ'লে বাৰু, জাষ্ট মাতটোহে শুনাব পাৰিলোঁ আপোনালোকক। আৰু গোটেই পূজাথলীখন এবাৰ দেখুৱাই দিছোঁ, খুব ধুনীয়া লাগিছে। আৰু পূজাৰ পৰা আহিলোঁ এখন ৰেষ্টুৰেণ্টলৈ। এবাৰ দেখুৱাই দিছোঁ ৰেষ্টুৰেণ্টখন। আৰু আমি অৰ্ডাৰ দিছিলোঁ পোলাও আৰু পনীৰ গ্ৰেভি। আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই।